ভাৰতৰ দ্ৰৌপদী মুৰ্মুৱে যদি পদত্যাগ কৰিব লগা হয় এই মুহূৰ্তত তেওঁ কালৈ পদত্যাগ পত্ৰখন বুজি পাইছা প্ৰশ্নটো? ভাৰতৰ ৰাষ্ট্ৰপতিয়ে যদি পদত্যাগ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয় তেওঁ কাৰ ওচৰত দিব পদত্যাগ পত্ৰখন যে আই ৰিজাইন, কাক দিব? সেইটো মানে 12 নম্বৰ প্ৰশ্নটো মই কেইটামান নাম ক'ম, মানে 4টা নাম ক'ম, 5 নম্বৰ নামটো মোক ক'ব লাগে। এইবিলাক ক্ৰিকেট ভাল লাগেনে? মই ভাল পাওঁ ক্ৰিকেটৰ লগত জড়িত প্ৰশ্ন না। এইকেইটা নামকেইটা টান। আচ্ছা, নামকেইটা হৈছে টম ব্লাণ্ডেল, তেওঁ নিউজিলেণ্ডৰ, বেন ফক্স, তেওঁ ক'ৰ হয়? বেন ফক্স কোন দেশৰ? ইংলেণ্ড। ডেৰিল মিটচেল নিউজিলেণ্ড আৰু মেথিউ পটছ তেওঁ ইংলেণ্ডৰ। এই 4জনক আমি বৰ বেছি চিনি নাপাওঁ। যিটো 5 নম্বৰ নাম তেওঁক আমি চিনি পাওঁ। অৰ্থাৎ এই 5জনক 2023 চনৰ উইজডেনে বৰ্ষটোৰ ক্ৰিকেটাৰ হিচাপে ঘোষণা কৰিছে। আৰু 5 নম্বৰগৰাকী ভাৰতীয়। উইজডেন তোমালোকে জানা, উইজডেন হৈছে ক্ৰিকেটৰ বাইবেল বুলি কোৱা হয়। উইজডেনে প্ৰতি বছৰে মানে 5জন ক্ৰিকেটৰ বৰ্ষটোৰ ক্ৰিকেটাৰ হিচাপে ঘোষণা কৰে তেওঁলোকৰ প্ৰদৰ্শনৰ ভিত্তিত। আৰু এইবাৰ এই 4গৰাকীৰ নাম মই কৈছোঁ, টম ব্লাণ্ডেল, বেন ফক্স, ডেৰিল মিটচেল আৰু মেথিউ পটছ। এতিয়া এই 4গৰাকীৰ বাদে 5 নম্বৰগৰাকী হৈছে ইণ্ডিয়ান এণ্ড ইন দ্য নিউজ কাৰেণ্ট এফেয়াৰ্ছ, মানে এইটোৰ বাহিৰেও বেলেগ কাৰণত বাতৰিত আছে। চ' থিংক লাইক ডেট। বহুত চৰ্চাত আছে, বহুত চৰ্চা। নমস্কাৰ, আমি আপোনাক প্ৰিন্সিপাল টিউটৰিয়েল হাবৰ পৰা আপোনাক বহুভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি আমাক আজি ইমান সময় আমাক দিয়াৰ বাবে। আৰু মই আপোনাক 2টা প্ৰশ্ন সুধিব বিচাৰিছোঁ, যদি আপুনি বেয়া নাপায়। একদম নাপাওঁ। আপুনি কুইজ ইমান কিয় ভাল পায়? এজন গায়কে গান গাই ভাল পায়, এজন খেলুৱৈ খেল খেলি ভাল পায়, এজন অভিনেতাই অভিনয় কৰি ভাল পায়, মই কুইজ কৰি ভাল পাওঁ। ঠিক তেনেকেই তেওঁলোকে মানে জুবিন গাৰ্গে গানেই গায় হয়নে, অভিনেতাই অভিনয় কৰে, ঠিক তেনেকৈ মই কুইজটো কৰি ভাল পাওঁ, কুইজেই কৰোঁ সেইকাৰণে। ধন্যবাদ। কুইজ আমাৰ বাবে, সৰু ল'ৰা ছোৱালীৰ বাবে কুইজ ইমান কিয় ভাল, আৰু কুইজৰ দ্বাৰাই আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ? তুমি ডাঙৰ হ'লে তুমি নিশ্চয় সংস্থাপন লাগিব, তুমি কিবা ক্ষেত্ৰত যাব লাগিব, তোমাৰ কি হোৱাৰ মন ডাঙৰ হ'লে? এতিয়ালৈকে ভবা নাই। তথাপি কেতিয়াবাতো মনত আহে তোমাৰ কি হোৱাৰ মন আছে? আৰু শিক্ষক। বহুত ভাল কথা। শিক্ষক হ'বলৈ হ'লে তুমি আজিকালি পৰীক্ষা দিব লাগিব। আগতে পৰীক্ষা নাছিল, ডাইৰেক্ট দি দিছিল, তুমি পৰীক্ষা দিব লাগিব। এই পৰীক্ষা যেতিয়া বহিবা, পৰীক্ষা তুমি লিখিত পৰীক্ষা দিব লাগিব। লিখিত পৰীক্ষাত যিবোৰ প্ৰশ্ন আহিব পাঠ্যপুথিৰ বাহিৰেও তোমাৰ যিখিনি দৈনন্দিন আমাৰ ঘটনা ঘটি আছে, সাম্প্ৰতিক ঘটনাৱলী, অসমৰ ইতিহাস, সংস্কৃতি, ভূগোল, গোটেই সামৰি বিজ্ঞান, গোটেই সামৰি তুমি পৰীক্ষাত প্ৰশ্নখিনিৰ সন্মুখীন হ'ব লাগিব। যদি কুইজটো তুমি সৰুৰ পৰা কৰি যোৱা তেতিয়া সেইখিনি কাৰণে তুমি অতিৰিক্ত পঢ়িব নালাগে, তুমি কষ্ট কৰিব নালাগে, এইখিনি তোমাক বহুত কামত দিম। আৰু কুইজ কৰিলে তাতকৈ ডাঙৰ কথা কি হ'ব জানা? যে তুমি যে লিখিত পৰীক্ষা দিবা, তুমি পৰীক্ষা পেলাই দিবা, তাত ভাইভা হ'ব, তেনেকৈ তুমি যেনেকৈ প্ৰশ্ন দিছা তোমাকো ইণ্টাৰভিউ ল'ব এনেকৈ, তেতিয়া তোমাৰ ইণ্টাৰভিউ ল'ব তোমাৰ ভয় নালাগে, তুমি ধুনীয়াকৈ কথাখিনি ক'ব পাৰিবা। সেই কথাখিনি কোৱাত সহায় কৰিব এই কুইজে। কিয়নো কুইজত যেতিয়া কুইজ মাষ্টাৰে প্ৰশ্ন সোধে তুমি যিকোনো মুহূৰ্তত যিকোনো কথা তুমি উত্তৰ দিব লগা হ'ব পাৰে, হয়নে? সেইকাৰণে কেৱল পৰীক্ষা, মই উদাহৰণটো দিছোঁ, কেৱল চাকৰিৰ কাৰণে পৰীক্ষাৰ কাৰণে নহয়, তুমি জীৱনৰ বিভিন্ন ক্ষেত্ৰত তোমাৰ আত্মবিশ্বাসটো বৃদ্ধি পাব কুইজ কৰিলে। সেইকাৰণে কুইজটো কৰি থাকা, তুমি নিজকে আত্মবিশ্বাসী তুমি যেনেকৈ প্ৰশ্ন কৰিব পাৰিছা আৰু বেছিকৈ প্ৰশ্ন কৰিব পৰা হ'বা যদি কুইজত তুমি বেছিকৈ যোৱা। ধন্যবাদ ছাৰ। আমি পুনৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপুনি আমাক ইমান সময় দিয়াৰ বাবে। ধন্যবাদ, মোৰো বৰ ভাল লাগিল। ভৱিষ্যতে হ'ব।